একচুৱেলি আজি যিটো মহামান্য আদালতে ৰায়দান দিলে এইটোত আমি সন্তুষ্ট নহয়। যদিও এটা সাইডত আমি ভাবিছোঁ যে 20 জনে হ'লেও পাইছে, কিন্তু আমি যিটো আজি 7 বছৰে দেখি আহিছোঁ কোৰ্টৰ যিটো প্ৰক্ৰিয়া, যিটো আমাৰ যুক্তি অধিবক্তাৰ, সেই যুক্তিমতেতো গোটেইকেইজনে কম বেছি পৰিমাণে শাস্তি পাব লাগিছিলে। এতিয়া আমি যি দেখিলোঁ যে আটাইকেইজনৰ নাম আমাৰ মনত ৰোৱা নাই, কিন্তু যিকেইটা সাক্ষ্য সাক্ষীৰ ভিত্তিতহে যেন মানে ৰায়দানটো হ'ল। যি আইউটনেছ আছিলে সেইবিলাক কোনো ধৰণৰ পৰোক্ষ যিবিলাক এভিডেন্স আছিলে সেইবিলাকৰ কোনো ধৰণৰ বিবেচনা কৰা নহ'ল বুলি আমি এতিয়া মুহূৰ্ততে ভাবিছোঁ দেই। কাৰণ কিয় গোটেই ৰায়দানখিনি আমি পালেহে গম পাম। ৰায়দান হিচাপত যিটো ৰায়দান হৈছে সেই ৰায়দানটো আমি সম্পূৰ্ণৰূপে আমাৰ মনপুত হোৱা নাই, আমি মানে শুদ্ধ হৈছে বুলি ভবা নাই। টোটেল 48 আছিলে চাৰ্জশ্বিট দিয়াৰ সময়ত। প্ৰথমতে এজন জুভেনাইল হৈছে, পৰৱৰ্তী মই ট্ৰায়েলত মই আকৌ দুজনক জুভেনাইল মানে বুলি ডিক্লেয়াৰ কৰালোঁ। গতিকে লাষ্টলৈকে 45 জন একুজ পাৰ্চনে এই ট্ৰায়েলটো ফেচ কৰি আছিলে। আৰু আজি যিটো কোৰ্টৰ আজি জাজমেণ্ট দিলে, জাজমেণ্টৰ 25 জন একেবাৰে দোষমুক্ত, কোনো কাৰণত নাই। তাৰে 18 জনৰ তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছে। 24 তাৰিখে তেওঁলোকৰ কি সেন্টেন্স দিব, কি শাস্তি হ'ব তাৰ ওপৰত আৰ্গুমেণ্ট হ'ব। আজি কিন্তু আজিৰ ডেটত 20 জনক দোষী সাব্যস্ত কৰিছে। 302 কেছত আপোনাৰ হয় লাইফ আৰু ডেথ সেন্টেন্সটোৱে অনলি দুটাই সেন্টেন্স আছে। এতিয়া সেইটো শুনানি হ'ব, পৰৱৰ্তী শুনানিটো হ'ব 24 এপ্ৰিল হয় দি আছে। আপোনাৰ একিউজ নেমলি বিশ্বৰাম চৰগাৰী, পান্থেং বসুমতাৰী, আলফাজন টিমুং, ইনোচেণ্ট ইংটি, ৰাইকং টিমুং, ৰত্নেশ্বৰ তেৰং, ফুকন লেকটে, আনস টিমুং, প্ৰেছ টিমুং, ৰূপ সিং ক্ৰো, ধন মেছ, বাবু সিং ক্ৰো, বিক্ৰম হানছে, চিকাৰী ৰংপি, বাবু ৰংপি, বিদ্যা সিং ৰংপি, মেন সিং ক্ৰো, দিব্যজ্যোতি বসুমতাৰী, ৱাৰিছ ৰংপি আৰু অন্দা মেছক 302, 143, 147, 149, 186, 149, 332, 149 IBCত দোষী সাব্যস্ত হৈছে। আৰু বাকীখিনিত তেওঁলোকক চাৰ্জৰ পৰা ৰেহাই দিছে। বাকী 25 জনক হয়, 3 জনৰ বিৰুদ্ধে তেওঁলোকক জুভেনাইল মানে নাবালিক যিটো কয় আৰু জুভেনাইল ইন কনফ্লিক্ট উইথ ল। ইয়াতে টোটেল আজি 45 জনৰহে একিউজডক ডিটাৰমাইন কৰিছে। 25 জনৰ ভিতৰত 20 জন দোষী সাব্যস্ত হৈছে, 25 জনক খালাচ দিছে। হয়।